हेलो एवरीवन কি খবৰ সকলোৰে বহুত দিনৰ পিছত লগ পালো আপোনালোকক তাৰ পিছত মানে কি হল মই ভাবিছিলো ৰাতিপুৱাই বনাম ব্লগটো 10টা 11টা 10:30 মান স্টাৰ্ট কৰি দিম এতিয়া বাজিছে আপোনাৰ 11:30 ঠিক আছে তো মই আৰু ৰখি থাকাতকৈ ভাবিলো নাই বনাই দিয়াই ভাল ব্লগটো মই স্টাৰ্ট কৰি দিও যেহেতু মই বাকি স্টাৰ্ট কৰিছোৱে আপোনালোকে এইবোৰ দেখিছে পিয়াজ জলকীয়া এইবোৰ দেখি গম পাইছে অনুমান কৰিব পাৰিছে যে আজি কি মানে আমাৰ হাতত বহুত কিয়া বস্তু আছে কিন্তু মানুহ নাই দেখিছে আপোনালোকে মোৰ পিছত কোনো নাই বা মোৰ আগতো কোনো নাই মই অকলে আছো মানে কথাটো হল যে আমাৰ ফ্ৰেন্ড খিনি যে আছে বদমাস কেইটামান বেলেগৰ ফ্ৰেন্ড হ'ব পাৰে দেই টাইম মেনেজমেন্টত ভাল সাপোৰ্ট কৰা নিচিনা টাইমত ইউনিটি এটা থাকে ন বেলেগ ফ্ৰেন্ডৰ আমাৰ হেতু নাই মই কৈছিলো সোনকালে আহিবি যেটো খানা এটা খাবি সোনকালে আহিবি নিজে আমি যেহেতু বনাম নিজে দুটা তিনটাত ভাতটো খাই দিম এনেকৈ ভাবিছিলো মই এতিয়া পাইছে 11:30 পাইছে হেতে গণেশগুৰি মই বিশেষ এতিয়া একো কোৱা নাই ফোনত আহিলো টাইমত যেতিয়া মই ভাতটো নাপাম তেতিয়া মই খেলাটো দেখাই আছো 5টাৰ আগত যে আজি ভাল হ'ব মই মানে আশা দেখা নাই এটো তো চাইলো কি হয় বাকি আজিৰ আইটেম বেছি নাই বেছি কৰা নাই যেহেতু গৰমৰ ইমান মানে খানাটো বাহিৰত কৰা কথা আছিল কিন্তু বাহিৰত ক'ত খাব আৰু এতিয়া এই গৰমত সেইকাৰণে ঘৰতে কৰি দিলো তো মানে কি ভাইটি চিঞৰি আছিল মানে কৈছিলো যে বাহিৰত কৰা নাই আৰু যেহেতু বহুত ৰ'দ ঘৰতে কৰি দিলো মোৰ ঘৰতে কৰি দিলো মানে ডিম্পিহঁতৰ ঘৰতো খাইছো বহুতবাৰ খানা আৰু মোৰ পিটিহঁতৰ ঘৰত যাবা অলপমান হেৰি হয় পাহান না হেতৰ সেইকাৰণে ক'লো দে হ'ব দে মোৰ ঘৰতে কৰি দিম যেহেতু আমাৰ মানে 7টাত আছে ন সেইকাৰণে ভাল আৰু খাবৰ কাৰণে ঠাণ্ডা কৰি থাকে তো এতিয়া কথাটো হ'ল আইটেম বেছি নাই যোনটো পনীৰটো আছিল চিলি পনীৰ বনাই দিলোঁ সেইটো বনোৱা হৈ গ'ল মোৰ দেউতা আৰু মই মিলি বনাই দিলোঁ সেইটো হৈ গ'ল বাকী সেইটো ৰখি নাথাকোঁ মানে যদি মোৰ খং উঠে ভাতটো বনাম পনীৰ দি খাই দিম মই এই পিঁয়াজ আছে পিঁয়াজ একটুকুৰ ল'ম হৈ যাব মই সেইটো ৰখি নাথাকোঁ চাই ৰ কেইটা বজাত আহে ইয়াতে দেখাই আছোঁ আপোনালোকক এইবিলাক চব ৰেডি হৈ আছে গেছ চেছ আনি থৈ দিছোঁ এতিয়া মই বহি আছোঁ এনেকৈ টেবুল আনি থৈ দিছোঁ চেয়াৰ আছে এটা মানে আহিবৰ কাৰণে বাকী মান মেম্বাৰ কেইটা যদি নাহে সিহঁতে গোটেই পইচা মাৰিম এতিয়া খাম আৰু মই ওলাই যাম ফুৰিবৰ কাৰণে ঘৰত আহি বহি থাকিব সিহঁতক অকলে এতিয়া আমি কোল্ড ড্ৰিংক দিছোঁ আপোনালোকে পানী বুলি নাভাবিব আহি পাইছে এতিয়া আপোনালোকে টাইমটো ক'ব পাৰে 12:17 হ'ল 12:05 এয়া পানী খাইছে তুমি কি চুগাৰটো বাদ দিলা নেকি একেবাৰে নাই দিয়া খাবলৈ মন নাই বঢ়িয়া আৰু কোৱা ভাল দেখছা আমাৰ বতাহ থাকে মানুহ আহিলি আৰু ইয়াক আমি চিপছ কুৰকুৰি দি দিছোঁ তো দে কথা পাত মই একো নকৰোঁ মই বহিম এতিয়া আৰু নকৰিলেই হ'ব তো তিনিটাত মই তো বৰ্তমান চবকে কামত লগাই দিছোঁ গাইছ এয়া মীনাক্ষী আৰু ডিম্পিয়ে মাংস ধুই আছে প্ৰীতি আৰু মই বটল কাটি ধুনীয়াকৈ তাৰপিছত পটল কাটি লওঁ মাংসটো ধুই লওঁ দেউতাই ৰান্ধি আছে দেখোন একদম বঢ়িয়া কিয় কবি তো নৰাই কাটবা নাজানাই তই একো তাই সুধি আছে 3টা দি কাটলো হ'ব না বোলে একো নাজানে ঘৰত আকৌ কৰিয়ে বনাই না ভাগে কৰে চেফ ডিম্পিয়ে এতিয়া তেজপাত জলকীয়া বহাই দিলে এতিয়া তেলত ডিম্পি কিবা এটা ক'বা একো নকওঁ মাংস খোৱাৰ পিছত গম পাবি নেকি একো কাটা নাই তাই পটল কাটি দিছে অকল একো নৰে একো কামৰে মানুহ নহয় পটলখিনি ধুবাই দিছোঁ ফেলছি 2 পিছমান So guys, আমাৰ মাংস প্ৰায় ৰেডি সব দাঙি দি গৈ ডিম্পি তো 90% হৈ গ'ল মাংসটো আমাৰ আৰু হিফালে আমাৰ ডিম্পিয়ে পটল ফ্ৰাই কৰি আছে আৰু প্ৰীতিয়ে আমাৰ চালাড বনাই আছে তাৰ কাৰণে হিটোৱে ভাল হ'ব বোলে এ লুকটো চাওক আপোনালোকে মাংসৰ ডিম্পি কি বনাইছা ময়ো আছো yes 50-50 দুটাই ধুনীয়া কৰিছা প্ৰীতিও আছে প্ৰীতিয়ে মছলা দি দিয়া মছলা দিছে আৰু ঢেৰ ঢালি কিনে দিছি মছলা ৰঙা খালি দিছি তাই নাই মই মাংসত নাই মই চিলি পনীৰটো বনাইছোৱে পনীৰ লুকটো এপিছত দেখাম ভাত লোৱাতে বনা ধুনীয়াকৈ কৰি কিন্তু যদি চাবি কিন্তু যদি উল্টা কৰা
তো ফাইনেলি আমাৰ এতিয়া 2টা বাজিল আৰু ভাত একেবাৰে টাইমত ৰেডি হৈ গৈছে মই বহুত ভাল পালোঁ ইহঁতক টাইমত ৰেডি কৰি দিয়া বাবে তো এয়া আমাৰ আপোনাৰ দেখিব পাইছে পটলটো ভাজিছে ধুনীয়া হৈছে পটল নেমু আছে দালি চালাডটো পিঠে কাটিছে আৰু এইটো পনীৰটো চাওক আপোনালোকে কি ধুনীয়া হৈছে বেষ্ট হয়নে ভাল হয় ন পনীৰটো অঁ তাৰপিছত এয়া আমাৰ খাইছে ৰখা ৰখি চিষ্টেমে নাই মাংস আছে ধৰা লাৰা আৰু মাৰা এটাই যে কয় ইউটিউবত তো গাইজ আমি এতিয়া অলপমান ৰেষ্ট কৰি ওলাই আহিলোঁ এতিয়া আমাৰ এৰিয়াটো দেখাই আনো ইহঁতক কেন উঠাম চাহ কি ধুনীয়া মানুহ মোৰ ফ্ৰেণ্ডবিলাক তো এতিয়া আমি অলপমান চাফাৰ কৰি আহোঁ আমাৰ এৰিয়াটো না কোৱা আমি নেক্সট কোৱা কি ক'ম এই ফাৰ্ষ্ট টাইম যে আহিলা তুমি সিদিনাখন ছেকেণ্ড টাইম হ'ল নেক্সট আজি ফিলিংটো কোৱা তোমাৰ একদম ধুনীয়া ফিলিং থেংকছ তোমাৰ ঘৰত আহি আৰু ফিলিং কি হ'ব আৰু বেষ্টে হ'ব ডিম্পি তই ফাৰ্ষ্ট আহিছা আজি তই ক কেনেকুৱা লাগে বহুত ভাল লাগে আৰু তই কততে থাৰ্ড আহিছা ইমান সেই ল' টনত ষ্টুপিতে জন্মৰ পৰাই পালো ব'লা আৰু অলপ পালো কেদাৰনাথ যায় সিহঁতে 5টা ফ্ল'ৰ বগাব নোৱাৰে পালো কেদাৰনাথ যায় বৈষ্ণদেৱী যায় জয় মাতা দি ভাল লাগবে কষ্টৰ ফলতে মিঠা এতিয়া ফটো উঠি আছে আমিও উঠো চাচোন নাহিলোৱে তো কোৱা কেনেকুৱা লাগিছে আমাৰ পৰিৱেশটো দেখা পাই ভিউটো বহুত ভাল দেখিছা বঢ়িয়া লাগিব এতিয়া মাহঁতৰ অফিচ গাড়ী নামি আছে এতিয়া সেয়া গাড়ী ষ্টাফ বাছ নাই মা আহি আছে লগ পাবা ধুনীয়াকৈ যাওঁ খালি ডাৱৰে চুই যায় নহয় কৈ যায় আচ্ছা টিভিত আবার দেখা পাইছা যাতে টিভিতে আমি যে প্লেন করছিলাম ফাইনালি আমার কি কয় যাব ওলালে আমার বান্ধবী সেহেলি কেইটা শের কেইটা নহয় নহয় শেৰৰ ফ্ৰেণ্ড বিল্লি কেইটা তাৰপিছত কোৱা কি কোৱা আহিবা আনি দিম নেকি অলপ ৰবা এই পইচাটো দিছিলা যে খানা এতিয়াহে হৈছে এই পইচাটো দিছিলি যে খানাৰ 20 টকাকে বাজেট কম বস্তু দিবি অলপ মোক কি দৰকাৰ আমাৰ হাজাৰ ভাড়াটো ভাড়াটো মিলাব লাগিব মোৰ গেছৰ পইচা চাউল দালি পটল হ'লেও গেছি খাই লোৱা নাম নকৰা এতিয়া প্ৰীতি আহিবি আৰু তই 3বাৰ আহিলি নালগে যা আহিবা মোৰ 2বাৰ হ'ল আহিবা আৰু আহিবা আহি থাকিবা মোৰ এবাৰ হৈছে তই আহি থাকিবি দেই 2বাৰ আহিব লাগিব ঠিক আছে বাই বাই আজি ভিডিঅ'টো এইখিনিয়ে আমাৰ খানা এটা জব্দ খানা হ'ল আজি এটা মাংস একেবাৰে চেৰে মাংস পনীৰে মাংস নকা বনাই কিন্তু খালে লাষ্টত তই খাবি টেষ্ট হৈছে না আমাৰ বোলে স্কিনৰ বেমাৰ আছে বৰ হৈ আছে স্কিনৰ বেমাৰ এইটো চাই বসবাই মোক পকেটত কাটি থৈছে আজি ভিডিঅ'টো এইখিনিয়ে আছিলে কেইবাৰ হয় এন্ডিং গোটেই সন্মান কৰা বাই বাই গুড নাইট সি ইউ লাভ ইউ